ওয়াকফ সংশোধনী বিল গৃহীতৰ পাছতেই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছ। উচ্চতম ন্যায়ালয়ত ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে প্ৰথমখন আবেদন। আৰু ওয়াকফ সংশোধনী বিধেয়কে মুছলমানৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ। সবিস্তাৰ এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। যিহেতু ওয়াকফ সংশোধনী বিল গৃহীতৰ পাছতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ওয়াকফ সংশোধনী বিল গৃহীতৰ পাছতে এতিয়া উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কংগ্ৰেছ। বিধেয়কখনৰ বিৰুদ্ধে প্ৰথমখন আবেদন দাখিল কৰিলে উচ্চতম ন্যায়ালয়ত কংগ্ৰেছে। কংগ্ৰেছ সাংসদ মহম্মদ জাভেদে দাখিল কৰিলে আবেদন। সৰ্বোচ্চ ন্যায়ালয়ত AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়েও জনালে প্ৰত্যাহ্বান। সংশোধনী বিধেয়কখনে মুছলমানৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগত এই আবেদন দাখিল। ওয়াকফৰ সম্পত্তি আৰু পৰিচালনাৰ ওপৰত স্বেচ্ছাচাৰী বাধা দিছে বিজেপিয়ে। কংগ্ৰেছ আৰু AIMIৰ সাংসদে দাখিল কৰিলে দুখনকৈ আবেদন। আৰু ইতিমধ্যে ওয়াকফ সংশোধনী বিল গৃহীতৰ পাছতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মুছলমানসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে। ওয়াকফ সংশোধনী বিল বাতিলৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান সমাজে আৰু তাৰ সমান্তৰালকৈ ওয়াকফ সংশোধনী বিলৰ বিৰুদ্ধে মাত মাতি আছে কংগ্ৰেছে। আৰু এইবাৰ কংগ্ৰেছে কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ। আৰু উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কংগ্ৰেছ। বিধেয়কখনৰ বিৰুদ্ধে প্ৰথমখন আবেদন দাখিল কৰিছে উচ্চতম ন্যায়ালয়ত। ইতিমধ্যে কংগ্ৰেছ সাংসদ মহম্মদ জাভেদে দাখিল কৰিলে আবেদন। আনহাতে সৰ্বোচ্চ ন্যায়ালয়ত AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়েও জনাইছে প্ৰত্যাহ্বান। সংশোধনী এই বিধেয়কখনে ওয়াকফ সংশোধনী বিধেয়কখনে মুছলমানৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ উত্থাপিত হৈছে। আৰু ওয়াকফৰ সম্পত্তি আৰু পৰিচালনাৰ ওপৰত স্বেচ্ছাচাৰী বাধা দিছে বিজেপি। আৰু তাৰে পৰিপ্ৰেক্ষিতত এতিয়া তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মুছলমান সমাজে তথা কংগ্ৰেছে। কংগ্ৰেছ আৰু AIMIMৰ সাংসদে দাখিল কৰিলে দুখনকৈ আবেদন।